অফিচিয়েলি এতিয়ালৈকে এছআইআৰৰ ডেটটো ফিক্স হোৱা নাই। সেইসকল লোকৰ নামখিনি ভোটাৰ লিষ্টৰ পৰা ডিলিট কৰা হ'ব। সকলোৰে ক্ষেত্ৰত ডকুমেণ্টছ একেই নহয় আৰু ডকুমেণ্টছৰ ক্ষেত্ৰত ইয়াত আহিলে কেটেগৰী 4টা, কেটেগৰী A, B, C আৰু D। কেটেগৰী Aত সেইসকল লোক পৰিব যিসকলৰ নেকি 2005 চনৰ ভোটাৰ লিষ্টতো নাম আছে আৰু বৰ্তমানো 2025 চনৰ ভোটাৰ লিষ্টতো নাম আছে। ইতিমধ্যে আপোনালোক সকলোৱে গম পাইছে যে আমাৰ অসমত এছআইআৰ আৰম্ভ হৈ গৈছে, কিন্তু বৰ্তমান এতিয়া যি এছআইআৰ আৰম্ভ হৈছে এইটো হ'ল প্ৰি এছআইআৰ। অফিচিয়েলি এতিয়ালৈকে এছআইআৰৰ ডেটটো ফিক্স হোৱা নাই। এছআইআৰ ডেট ফিক্স হ'ব অফিচিয়েলি আপোনাৰ 7 অক্টোবৰৰ পিছতহে। 2025ৰ ভিতৰত, ডিচেম্বৰ 2025ৰ ভিতৰতে এই এছআইআৰটো শেষ কৰাৰ টাৰ্গেট লোৱা হৈছে। যিহেতু 2026ত এপ্ৰিল বা মে 2026ত ইলেকশ্যন আছে। ইলেকশ্যন হোৱাৰ আগে আগে যাতে আমাৰ এছআইআৰৰ কামটো শেষ হয়, তাৰপিছতে এখন ফাইনেল ভোটাৰ লিষ্ট, শুদ্ধ এখন ভোটাৰ লিষ্ট যাতে তৈয়াৰ হৈ যায়, ৰেডি হৈ যায়। 2025ৰ আগত 2005 চনত লাষ্ট টাইম এছআইআৰ হৈছিল অসমত। 2005 চনত, 2005ৰ পিছত এই এছআইআৰ এতিয়া 2025তহে হ'বলৈ গৈছে। তাৰ মাজত আৰু এই এছআইআৰ যিখন ভোটাৰ লিষ্ট ক্লিন কৰাৰ যিটো প্ৰচেছ, সেই প্ৰচেছটো আৰু 2005ৰ পৰা লৈ 2025ৰ ভিতৰত আৰু হোৱা নাই। এইবাৰ প্ৰথম হৈ আছে 2005ৰ পিছত যিখন ভোটাৰ লিষ্ট ক্লিন কৰাৰ যিটো প্ৰচেছ, এই যিটো এতিয়া এছআইআৰ চলিছে এইটো। আৰু ইয়াত 3টা বস্তুৰ বিষয়ে বিশেষকৈ ইয়াত কোৱা হৈছে যে BLOসকলে 3টা বস্তুৰ ওপৰত অতি গুৰুত্ব দিব, যে যিসকল ব্যক্তিৰ নেকি 100 বছৰৰ অধিক বয়স হৈ গৈছে তেওঁলোকক ভেৰিফাই কৰিব, তেওঁলোকৰ ডকুমেণ্টছসমূহ ভেৰিফাই কৰিব, 1 নম্বৰ। 2 নম্বৰতে হৈ গ'ল যিসকল লোকৰ ঘৰত 10জন বা তাতকৈ অধিক ভোটাৰ আছে, অকল ভোটাৰৰ সংখ্যা, বাকী গোটেই ঘৰৰ লোকসকলৰ সংখ্যা নহয়, অকল ভোটাৰৰ সংখ্যা 10জন বা তাতকৈ অধিক ভোটাৰৰ সংখ্যা আছে, তেওঁলোকৰ সেই 10জনৰ ভেৰিফাই হ'ব পূৰা। তাৰপিছত যিসকল ভোটাৰ ডেথ হৈ গৈছে কিন্তু তেওঁলোকৰ ভোটাৰ লিষ্টত নামটো ৰৈ গৈছে, সেইসকল লোকৰ নামখিনি ভোটাৰ লিষ্টৰ পৰা ডিলিট কৰা হ'ব। এই 3টা বস্তুক অলপ গুৰুত্ব সহকাৰে চোৱা হ'ব। এতিয়া আহোঁ আমি ডকুমেণ্টছৰ বিষয় লৈ 2-4টা কথা ইয়াত মই আপোনালোকক জনাই দিওঁ। সকলোৰে ক্ষেত্ৰত ডকুমেণ্টছ একেই নহয়। চবৰে যিসকল নিউলি নেম এণ্ট্ৰি কৰিব, ভোটাৰ লিষ্টত নাম অন্তৰ্ভুক্ত কৰিব, তেওঁলোকৰ ডকুমেণ্টছটো বেলেগ হ'ব। আৰু যিসকল পুৰণা ভোটাৰ্ছ আছে, 2005ৰ পিছৰ ভোটাৰ্ছ আছে, তেওঁলোকৰ ডকুমেণ্টছখিনি বেলেগ হ'ব। বা যিসকলৰ বৰ্তমানো ভোটাৰ লিষ্টত নাম আছে আৰু 2005ৰ লিষ্টতো ভোটাৰ লিষ্টত নাম আছে, তেওঁলোকৰ ডকুমেণ্টছ বেলেগ হ'ব। আৰু ডকুমেণ্টছৰ ক্ষেত্ৰত ইয়াত আহিলে কেটেগৰী 4টা, কেটেগৰী A, B, C আৰু D। কেটেগৰী Aত সেইসকল লোক পৰিব যিসকলৰ নেকি 2005 চনৰ ভোটাৰ লিষ্টতো নাম আছে আৰু বৰ্তমানো 2025 চনৰ ভোটাৰ লিষ্টতো নাম আছে। তেওঁলোকে অকল তেওঁলোকৰ 2005 চনৰ যিখন ভোটাৰ লিষ্ট আছে সেইখন দিব আৰু লগতে এটা আইডেণ্টিটি প্ৰুফ দিলে তেওঁলোকে হৈ যাব। কেটেগৰী Aৰ ইমান ঝামেলা নাই। আৰু কেটেগৰী B সেইসকল লোক হ'ব যিসকলৰ নেকি বয়স 38 বছৰতকৈ বেছি হৈছে, অৰ্থাৎ তেওঁলোকৰ 2005 চনৰ যিখন ভোটাৰ লিষ্ট আছে তাতো নাম থাকিব লাগিছিলে আৰু এতিয়াৰ যিখন ভোটাৰ লিষ্ট আছে ইয়াতো নাম থাকিব লাগিছিলে, কিন্তু তেওঁলোকৰ 2005 চনৰ যিখন ভোটাৰ লিষ্ট আছে তাত নাম নাইকিয়া, যিকোনো কাৰণবশতঃ তেওঁলোকৰ সেই 2005 চনৰ ভোটাৰ লিষ্টখনত নাম নাইকিয়া, কিন্তু বৰ্তমানৰ যিখন ভোটাৰ লিষ্ট আছে সেইখনত তেওঁলোকৰ নাম আছে। এনে ব্যক্তিয়ে কি দিব লাগিব? এনে লোকসকলে দিব তেওঁলোকৰ দেউতাকৰ যিখন 2005 চনৰ ভোটাৰ লিষ্টত নাম থকা লিষ্টখন আছে সেইখন দিব আৰু তেওঁলোকৰ বৰ্তমানৰ যিখন ভোটাৰ লিষ্ট আছে সেইখন দিব। আৰু লগতে তেওঁলোকৰ আইডেণ্টিটি প্ৰুফ হিচাপে কিবা এখন ডকুমেণ্টছ দিব লাগিব, যেনে পান কাৰ্ড হ'ল, আধাৰ কাৰ্ড হ'ল, পাছপৰ্ট হ'ল, ইণ্ডিয়ান যিখন পাছপৰ্ট আছে, এইখিনিৰ ভিতৰত যিকোনো এখন দিলে হ'ব। আৰু লগতে যদি BLOই বিচাৰে তেতিয়াহ'লে তেওঁলোকৰ মাক বা দেউতাকৰো কিবা নথি হয়তো দিবলগীয়া হ'ব পাৰে। যদি BLOই বিচাৰে তেতিয়াহ'লে দিব লাগিব, যে ৰেচিডেঞ্চিয়েল প্ৰুফ হিচাপে হওক বা আইডেণ্টিটি প্ৰুফ হিচাপে হওক, যি বিচাৰে সেয়া দিব লাগিব।
আৰু যিকোনো acceptable documents residential proof হিসাবত কি documents acceptable হয় আৰু কি non acceptable হয় ইয়াৰ বিষয়ে আমাৰ আগৰ এটা ভিডিও বনাই আপলোড কৰি থোৱা আছে গতিকে আপোনালোকে যদি documents কি acceptable হয় আৰু কি non acceptable হয় সেইখিনি বিষয়ে জানিব বিচাৰে তেতিয়া হলে আমাৰ আগৰ ভিডিওটো আমাৰ চেনেলত গৈ আপোনালোকে চাই লব তাত ডিটেইল পুৰা এক্সপ্লেইন কৰি পেলাই বুজাই দিয়া আছে এতিয়া আহিলে Category C. Category C যিসকল লোকৰ বৰ্তমান 2025 চনৰ ভোটাৰ লিষ্টত নাম আছে অৰ্থাৎ তেওঁলোকে 1987 ৰ পিছত জন্ম হোৱা 2025 তে তেওঁলোকৰ ভোটাৰ লিষ্টত নাম আছে এনে লোকে দিব লাগিব বাৰ্থ প্ৰুফ হিচাপে বাৰ্থ সাৰ্টিফিকেট বা মেট্ৰিক পাছ সাৰ্টিফিকেট দিলেও হ'ব বা কলেজৰ যিকোনো এখন সাৰ্টিফিকেট দিলেও হ'ব য'ত নেকি ডেট অফ বাৰ্থটো মেনশন আছে তেওঁলোকৰ মাক বা দেউতাকৰ 2005 চনৰ যিখন ভোটাৰ লিষ্ট আছে সেইখন দিব নিজৰ আইডেন্টিটি প্ৰুফ দিব আৰু যদি নিজৰ এড্ৰেছ প্ৰুফ বিচাৰে তেতিয়া হলে এড্ৰেছ প্ৰুফো দিব লাগিব আইডেন্টিটি প্ৰুফটো দিবই লাগিব আৰু তেওঁলোকৰ মাক বা দেউতাকৰো কিবা এটা আইডেন্টিটি প্ৰুফ দিবলগীয়া হ'ব বা ৰেসিডেন্সিয়েল প্ৰুফ হিচাপেও কিবা এটা ডকুমেন্টস দিবলগীয়া হ'ব পাৰে যদি বিএলও বিচাৰে তেতিয়া হলে দিব লাগিব ক্যাটেগৰি ডি Category D আহিব হেসকল লোক যিসকলে নিউলি এন্ট্ৰি কৰিব বিচাৰিছে ভোটাৰ লিষ্টত যিসকল 18 বছৰৰ ওপৰত বয়স হৈছে বৰ্তমানলৈকে আৰু তেওঁলোকে নতুনকৈ ভোটাৰ লিষ্টত নাম অন্তৰ্ভুক্ত কৰিব বিচাৰিছে তেওঁলোকে তেওঁলোকৰ বাৰ্থ প্ৰুফ হিচাপে বাৰ্থ সাৰ্টিফিকেট বা মেট্ৰিক পাছ সাৰ্টিফিকেট দিলেও হ'ব বা কলেজৰ যিকোনো এখন সাৰ্টিফিকেট দিলেও হ'ব য'ত নেকি ডেট অফ বাৰ্থটো মেনশন আছে এই ডকুমেন্টস খিনিৰ ভিতৰত যিকোনো এখন ডকুমেন্টস তেওঁলোকে দিলে হ'ব লগতে তেওঁলোকে এড্ৰেছ প্ৰুফ হিচাপত কিবা এটা প্ৰুফ দিব লাগিব যেনে এড্ৰেছ প্ৰুফ আধাৰ কাৰ্ড দিব পাৰে এড্ৰেছ প্ৰুফ হিচাপে এইখন একচেপ্ট হ'ব আৰু আইডেন্টিটি প্ৰুফ হিচাপতো আধাৰ কাৰ্ডখন একচেপ্ট হ'ব আৰু লগতে বেংক পাছবুক দিব পাৰে বা ইণ্ডিয়ান পাছপোৰ্ট দিব পাৰে এড্ৰেছ প্ৰুফ হিচাপে তো ইয়াৰ ভিতৰত যিকোনো এখন এড্ৰেছ প্ৰুফ দিব লাগিব লগতে নিজৰ দেউতাকৰ যদি দেউতাক আছে তে দেউতাকৰ যিখন ভোটাৰ আইডি আছে সেই ভোটাৰ আইডিখন দিব তেওঁলোকৰ দেউতাকৰ ভোটাৰ লিষ্ট যিখন আছে সেই লিষ্টখনো তেওঁলোকে লগতে গাঁঠি দিব এয়া হল G2 A B C আৰু D এক চাৰিটা ক্যাটেগৰিৰ বিষয়ে মই ইয়াত আপোনালোকক জনাই দিলো আৰু একচেপ্টেবল আৰু নন একচেপ্টেবল ডকুমেন্টছৰ বিষয়ে যদি আপোনালোকে ভালকৈ আৰু বুজিব বিচাৰে তেতিয়া হলে আমাৰ আগৰ ভিডিওটো চাই লব আৰু কাৰেকচন যিসকলে কাৰেকচন কৰিব বিচাৰে ইয়াত এটা কথা কিন্তু মন কৰিব দেই বহুত গুৰুত্বপূৰ্ণ কথা এটা মই আপোনালোকক কৈ দিছো বহুত মানুহে যেতিয়া কাৰেকচন কৰে বা নিউ এন্ট্ৰি কৰে হেতু কিন্তু বহুত ডাঙৰ ইস্যু হয় আপোনালোকে ভালকে কথাটো মন কৰিব যেতিয়া কোনোবাই ভোটাৰ লিষ্টত নিউ এন্ট্ৰি কৰে নাম বা কোনোবাই যদি কাৰেকচন কৰে সেই সময়ত আপুনি কেইটামান কথা মন কৰিব লাগিব অতি গুৰুত্ব সহকাৰে মন কৰিব যে আপুনি কাৰেকচন কৰাৰ সময়ত যি ডকুমেন্টছটো আপুনি সাবমিট কৰিছে ভোটাৰ লিষ্টৰ নামত আপোনাৰ ভুল আছে ধৰি লওক হেতু কথা মই নাই কোৱা কিন্তু যি ডকুমেন্টছ আপুনি ব্যৱহাৰ কৰিছে কাৰেকচন কৰিব কাৰণে সেই ডকুমেন্টছ আপুনি এক নম্বৰতে চাব যে সেই ডকুমেন্টছত আপোনাৰ স্পেলিং শুদ্ধ আছে আপোনাৰ মতে শুদ্ধ হয় নে নহয় যিখন শুদ্ধ ডকুমেন্টছ হয় সেই ডকুমেন্টছটোৱে আপুনি সাবমিট কৰিব দুই নম্বৰতে আৰু এটা বস্তু মন কৰিব যেতিয়া ফৰ্মখন ফিলআপ কৰা হয় সেই ফৰ্ম ফিলআপ কৰোতে বিএলও কৰক বা আপুনি নিজে কৰক বা আপুনি কোনোবাই যদি ফৰ্ম ফিলআপ কৰিব নোৱাৰে নাজানে তেনেকা বহুত মানুহ আছে অসুবিধাত যে নিজে ফিলআপ কৰিব নাজানে আনৰ হতুৱাই কৰায় কিন্তু পিছত গৈ পেলাই বিপদত পৰে বলে মোৰ ভোটাৰ লিষ্টত নাম ভুল মোৰ ভোটাৰ আইডিত নাম ভুল পিছত হও ইসিআইক দুখ দি থাকে গতিকে তেনেকা কৰিলে নহয় নিজৰ যিটো কৰ্তব্য সেই কৰ্তব্যটো নিজে আগতে চাই ল'ব লাগিব আপুনি যেতিয়া ফৰ্মখন ফিলআপ কৰা হ'ব আপুনি নিজে কৰিলেতো ভাল কথা স্পেলিংবোৰ ভালকে চাই ফিলআপ কৰিব ক্যাপিটেল লেটাৰত আৰু যদি আপুনি আনৰ হতুৱাই কৰাই আছে তেন্তে আপুনি ওচৰত থাকি স্পেলিংবোৰ এটা কৈ চাব যে তাত ভুল আছে নে শুদ্ধভাৱে তাত লিখা হৈ আছে আৰু যদি বিএলও কৰে তথাপি ওচৰত থাকি পেলাই গোটেই স্পেলিংখিনি আপোনালোকে চাই ল'ব যদি নাচায় তেতিয়া হলে আন কোনোবাই যেনেকে পাৰিব তেনেকে ফিলআপ কৰি পেলাই দি দিব
আৰু পিছত বোলে আপোনাৰ বোলে ভোটাৰ লিষ্টত নাম ভুল আধাৰ কাৰ্ডৰ লগত মিলা নাই পান কাৰ্ডৰ লগত মিলা নাই ইটোৰ লগত মিল নাই পিছত আপুনি দুনিয়াৰ সমস্যাৰ সন্মুখীন হয় গতিকে এই ভুলটো নকৰিব মই এনেকুৱা ভুল মই বহুত লোকৰ দেখিছোঁ বহুত লোকৰ মই এই ভুলটো দেখিছোঁ তেওঁলোকৰ আধাৰ কাৰ্ডত এটা পান কাৰ্ডত এটা গতিকে এই ভুলটো যদি শুধৰণি কৰিব বিচাৰে পাৰ্মানেণ্টলি তেন্তে আপোনালোকে যেতিয়া ফৰ্মখন ফিল আপ কৰিব কাৰেকশ্যনৰ টাইমত হওক বা নিউ এণ্ট্ৰিৰ টাইমত হওক সেই সময়ত যেতিয়া ফৰ্মখন ফিল আপ কৰিব প্ৰথমতে মন কৰিব যে ফৰ্মখনত শুদ্ধভাৱে আপোনাৰ নামটো ফিল আপ কৰা হৈছে নে নাই হোৱা কেপিটেল লেটাৰত লিখিব ব্লক লেটাৰত আৰু যি ডকুমেণ্টছ দিব সেই ডকুমেণ্টছত নামটো আপোনাৰ মতে শুদ্ধ আছে নে নাই এই দুটা বস্তু মন কৰিব যেতিয়া আপোনালোকে কাৰেকশ্যন বা নিউ এণ্ট্ৰি কৰিব এইটো বহুত ইম্পৰ্টেণ্ট কথা গতিকে আপোনাৰ ভৱিষ্যতে যাতে ইয়াক লৈ আৰু সমস্যা নহয় বোলে ইয়াত এটা নাম তাত এটা নাম যাতে সমস্যা নহয় গতিকে বস্তুটো অতি গুৰুত্ব সহকাৰে মন কৰিব আৰু যিসকলৰ ঘৰত কোনোবা পূৰ্বপুৰুষ বা ধৰি লওক ঘৰৰ কোনোবা মেম্বাৰ যদি বোলে ভোটাৰ আছিলে ডেথ হৈ গৈছে আৰু তেওঁলোকৰ ডেথ হোৱাৰ পিছত আপোনালোকে ভোটাৰ লিষ্টত নাম যদি কটোৱা নাই তেতিয়াহ'লে এই SIRৰ সময়ত নাম কটাব পাৰিব তাৰ কাৰণে ডেথ চাৰ্টিফিকেটখন আৰু তেওঁৰ যি ভোটাৰ আইডিখন আছিলে সেইখিনি বস্তু ৰেডি ৰাখিব লগত ছাপৰ্টিং ডকুমেণ্টছ কিবা বিচাৰিবও পাৰে বিএলঅ'ই যদি বিচাৰে তেতিয়াহ'লে দিব লাগিব দিয়া হ'ব গতিকে ডেথ চাৰ্টিফিকেটখন আপোনালোকে সাজু ৰাখিব এইখিনিয়ে হৈ গ'ল SIRৰ যিখিনি মূল কথা বৰ্তমানলৈকে জানিবলগীয়া যিখিনি কথা মই সেইখিনি আপোনালোকক জনালোঁ যে SIR এতিয়ালৈকে ফাইনেল SIR আৰম্ভ হোৱা নাই আৰম্ভ হওঁতে এইটো 7 অক্টোবৰতহে এইটো ডিক্লেয়াৰ হ'ব তাৰ পিছতহে গম পোৱা যাব যে কোন তাৰিখৰ পৰা ষ্টাৰ্ট হ'ব আৰু ইয়াৰ লগতে আৰু এটা কথা জনাওঁ যে ইয়াৰ বিৰোধিতাও কৰা হৈছে SIRৰ বিৰোধিতাও কৰা হৈছে CAA বিৰোধী সংগঠন কোঅৰ্ডিনেশ্যন কমিটি এগেইনষ্ট CAA আসাম তেওঁলোকে এই SIRৰ বিষয়ে তেওঁলোকে কৈছে যে ইয়াত যিসকল জেনুইন ভোটাৰ আছে হয়তো তেওঁলোকৰো নাম ইয়াৰ পৰা কটা হ'ব পাৰে যদি SIR হয় তেতিয়াহ'লে হয়তো তেওঁলোকৰ নামো ইয়াৰ পৰা বাদ যাব পাৰে আৰু 2 নম্বৰতে কিছুমান ডাউটফুল ভোটাৰ আছে সেই ডাউটফুল ভোটাৰসকলৰো নাম ইয়াত এণ্ট্ৰি হৈ যাব পাৰে গতিকে এই দুটা কথা তেওঁলোকে উল্লেখ কৰিছে আৰু কংগ্ৰেছ চৰকাৰৰ ফালৰ পৰা 29,000 BLA বুথ লেভেল এজেণ্ট 29,000 বুথ লেভেল এজেণ্ট তেওঁলোকেও প্ৰিপেয়াৰ কৰিছে তেওঁলোকে ৰেডি কৰিছে তাৰ কাৰণ হৈছে যাতে ভোটাৰ লিষ্টত কোনো মেনিপুলেশ্যন বা গণ্ডগোল যাতে নহয় সেইকাৰণে কংগ্ৰেছ চৰকাৰৰ ফালৰ পৰা 29,000 BLO নহয় BLA বুথ লেভেল এজেণ্ট তেওঁলোকৰ ফালৰ পৰা প্ৰিপেয়াৰ কৰা হৈছে যেতিয়া এই SIR প্ৰক্ৰিয়াটো হ'ব তেতিয়া তেওঁলোকেও ইয়াক নিৰীক্ষণ কৰিব তেওঁলোকেও চোৱা চিতা কৰিব যাতে ভোটাৰ লিষ্টখন প্ৰিপেয়াৰেশ্যনত যাতে কোনো ধৰণৰ কোনো গণ্ডগোল নহয় কোনো ধৰণৰ কোনো ভুল নহয় আৰু এই SIRটো অকল অসমতে নহয় অসমৰ লগতে আৰু বিভিন্ন ৰাজ্যতো ভাৰতবৰ্ষৰ বিভিন্ন ৰাজ্যতো এই SIRৰ কাম বৰ্তমান কিছুমান জেগাত চলি আছে কিছুমান জেগাত চলিবলগীয়া আছে যেনেকৈ বিহাৰত হৈ গৈছে ইতিমধ্যে আৰু এই SIRখন যে অনা হৈছে বৰ্তমান অসমত SIR কৰা হৈছে তাৰ কাৰণ কিছুমান আছে তাৰ কাৰণখিনি হৈছে মূল কাৰণ হৈছে 2005 চনৰ পিছত আৰু SIR কৰা হোৱা নাই যিখন ভোটাৰ লিষ্ট আছে ভোটাৰ লিষ্টখনত ক্লিন কৰা হোৱা নাই যিখন ভোটাৰ লিষ্ট আছে এখন ক্লিন কৰা হ'ব যিসকল মৃত ব্যক্তি আছে নাম কাটি দিয়া হ'ব বা যিসকলৰ ভুল আছে শুধৰণি কৰিব লাগিব যিহেতু বহুত লোক আছে যিসকলৰ ভোটাৰ লিষ্টত নাম ভুল থাকে ভোটাৰ আইডিত নাম ভুল থাকে তেওঁলোকে তেনেকৈ ভুল হিচাপে লৈ পেলাই তেওঁলোক চলি থাকে কাৰণ তেওঁলোকে বহুত লোক আছে যে তেওঁলোকে কিদৰে এই শুধৰণিটো কৰিব নেজানে বহুত লোক আছে বহুতে জানে বহুতে নেজানে নজনা লোকো বহুত আছে গতিকে তেওঁলোকৰ কাৰণেও এইটো এটা বহুত ভাল অপৰচুনিটি বহুত ভাল সুবিধা হয় এইটো চান্সত তেওঁলোকে শুধৰণিও কৰিব পাৰিব বা যিসকল মৃত ব্যক্তি আছে তেওঁলোকৰ নামো কৰ্তন কৰাব পাৰিব ইয়াত NRCৰ নিচিনা কিছুমান সেনচিটিভ মেটাৰ আছে তাৰপিছত মাইগ্ৰেশ্যনৰ কিছুমান আৰু মেটাৰ আছে মাইগ্ৰেশ্যন যেনে ধৰি লওক কিছুমান বিদেশী আছে মাইগ্ৰেট কৰি পেলাই আমাৰ অসমত আহিছে তেনেকুৱা ধৰণৰ কিছুমান সমস্যাও আছে CAA যিটো এতিয়ালৈকে আমাৰ ইয়াত ৰিৱা নাই
গতিকে তেনেকুৱা কিছুমান সেনচিটিভ মেটাৰ আছে যাৰ কাৰণে এই SIRটো কৰা হৈ আছে অসমত। বৰ্তমানলৈকে যি SIRৰ যি আপডেট আছিলে এই আপডেটখিনি মই আপোনালোকক জনালোঁ। গতিকে সকলো ৰাইজসকল আপোনালোকে নথিপত্ৰ লৈ এবাৰ আকৌ সাজু হওক SIRৰ বাবে, ছাৰৰ বাবে নহয়, স্পেচিয়েল ইণ্টেনচিভ ৰিভিজনৰ বাবে। জয় হিন্দ।